নতুন অসমীয়া জাতিসত্তাৰ পিতৃস্বৰূপ চুকাফাৰ স্মৃতিত আজি 2 ডিচেম্বৰ তাৰিখে সমগ্ৰ অসমতে পালন কৰা হয় চুকাফা দিৱস বা অসম দিৱস। 1228 খ্ৰীষ্টাব্দৰ ঐতিহাসিক আজিৰ দিনটোতেই চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত বহি থৈছিল। এই বিশেষ দিনটো স্মৰণীয় কৰি ৰাখিবলৈ চৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ ব্যক্তিজনৰ প্ৰচেষ্টাত 1972 চনৰ পৰা এই দিৱসটি পালন কৰি অহা হৈছে। অনুমানিক 1190 খ্ৰীষ্টাব্দত মুংখুংমুং জাও ৰাজ্যত জন্মগ্ৰহণ কৰা চুকাফাই সৌমাৰ পীঠত ভৰি থৈ ক্ৰমে অভয়াপুৰ, হাবুং, শিমলুগুৰি আদি ঠাইত অস্থায়ীভাৱে ৰাজধানী পাতি শেষত চৰাইদেউত স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰে। তেওঁৱে আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰজা। 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ বৰভেটি স্থাপনেৰে অসমীয়া জাতিলৈ আগবঢ়োৱা তেখেতৰ অৱদান অনন্য তথা অসামান্য। তেওঁৰ আছিল দুৰ্বাৰ সাহস, অদম্য কৰ্মস্পৃহা আৰু অপৰাজয় মনোভাৱ। শাসন কাৰ্য সুচাৰুৰূপে চলাই নিবলৈ তেওঁ নিজৰ ভাষা ত্যাগ কৰি প্ৰজাৰ ভাষাৰে ৰাজকাৰ্য চলাই তেওঁ নিস্বাৰ্থতাৰ প্ৰমাণ দিছিল। অসমত বুৰঞ্জী লিখা প্ৰথাও তেওঁৱে প্ৰৱৰ্তন কৰিছিল। আজি চুকাফা নাই তাহানিৰ সেই আহোম সাম্ৰাজ্যও। তথাপিও ললিতপৰীয়া মানুহক চুকাফাই দেখুৱাই যোৱা দূৰদৃষ্টিসম্পন্নতা, দক্ষতা, নিস্বাৰ্থতা, বিচক্ষণতা, কৰ্মস্পৃহা আদি আজিও অনুকৰণীয়, যাৰ বাবে আমি আজিও তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।